পিটিচি আমি ওদালগুৰিত দুটাৰ পৰা তিনিটা, তামোলপুৰত এটা বা দুটা, ইয়াৰ পাছত বাক্সাত এটা বা দুটা, চিৰাঙত তিনিটালৈকে সম্ভাৱনা আছে, কোকৰাঝাৰত কম হইলেও আমি তিনিটা হ'ব। আমি বিটিআৰ ইলেকশ্যনত 7টাৰ পৰা 11টালৈকে জিকাৰ চান্স আছে। এই গতিকে আমি জানি নিজকে আমি ৰাজা নহম, কিন্তু উই উইল বি দ্য কিং মেকাৰ। আমি প্ৰায় দিয়া হ'ব, 40টাত প্ৰায় আমি দিয়া হ'ব। তথাপিও আমি এতিয়া অবজাৰ্ভাৰ কমিটি হিচাপে আমি চাই আছো কোন ঠাইত দিয়াটো ভাল হ'ব, কোনটো উইনিং পজিবিলিটি সেইবোৰ চাই পেলাই আমি ষ্ট্ৰেটেজি বনাই আছে। কিন্তু আমি জিকাটো 7টাৰ পৰা 11টালৈকে পোৱা সম্ভাৱনাটো খুবেই ভাল। বিটিচি বিজেপি দলে টাৰ্গেট কৰি আছে নাই, বিজেপিক বিটিআৰ বাকী গ্ৰহণ নকৰে। বড়োবিলাক আন্দোলনত লিপ্ত থকা কমিউনিটি বিটিআর কোনে আছে, 1 নম্বৰ পপুলেশ্যনৰ বড়োই আছে। বড়োৰ কাৰণে BLT আছে, BPF আছে, বড়োৰ কাৰণে এপচু আছে, PPL আছে, আৰু NDBৰ পৰা জন্ম হোৱা নতুনকৈ পাৰ্টি হ'ল। আৰু মুছলমান কমিউনিটি আছে নেক্সটত, মুছলমানে বিজেপিক নিবিচাৰে নহয়। এই বড়ো কমিউনিটিয়ে মাইনৰিটি মুছলিমে যদি নিবিচাৰে, তেখেতসকলে কেনেকৈ আৰু এণ্ডত কৰিব। সেই গতিকে বাকী জনগোষ্ঠী কমিউনিটিবিলাকতো প্ৰায়ে ভাগ আছে, চব পাৰ্টিতে আছে, কংগ্ৰেছতো আছে, আন পাৰ্টিটো আছে। গতিকে বিজেপিৰ যি সপোন সেইটো একেবাৰে সাকসেস নহয়। ইট ইজ ইম্পসিবল ফৰ বিজেপি টু পেনিট্ৰেট, স্পেচিয়েলি ইন দি বড়ো ভূমি। আপোনালোকে যদি খেলে আৰু আপোনালোকে কাৰোবাৰ লগত এলায়েন্স হোৱাৰ কিবা সম্ভাৱনা আছে? না, এতিয়া এনেকা নহয়, কিবা বুজাবুজি হবার চান্সটো থাকে আণ্ডাৰষ্টেণ্ডিঙত, কিন্তু অপেনলি আমি কাৰো লগত আজিৰ তাৰিখত এলায়েন্স কৰাৰ কোনো সম্ভাৱনা নাই। আমিতো অখিল গগৈ, লৰেণজ্যোতি গগৈ ডাঙৰীয়াৰ টিম আমি আছেই অলৰেডি, তেখেতৰ লগত আমি মিলা প্ৰীতি খেলিবই। এইখিনি ডিজাইনটো আছে কংগ্ৰেছৰ লগত, আৰু হাইকমাণ্ডে বিচাৰে যে যিমান আন দলবিলাক আছে বিজেপিৰ বাদে, যি বিচাৰে তেখেতৰ লগত এলায়েন্স কৰাটো ভাল। একচেপ্ট যোনে মানে বিজেপিৰ লগত এলায়েন্স আছে তেখেতৰ বাদে প্ৰায় বেলেগ পাৰ্টিবিলাকৰ লগত, আঞ্চলিক দলবিলাকৰ লগত এলায়েন্স কৰা আদেশটো AICCৰ পৰা আছে।